নমস্কাৰ বন্ধু বান্ধৱী সকল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰিছে, সেইখন ফৰ্মৰ লগত আৰু এখন বিজনেছ প্লান ফৰ্ম নিশ্চয় আপোনালোকে পাইছে। যদি পোৱা নাই, ভিঅ বা চিএলএফৰ জৰিয়তে আপোনালোকে ফৰ্মখন পাব। আৰু মই আজি ছাগলীৰ পোৱালিৰ পালন বিজনেছ প্লান প্ৰস্তুত কেনেদৰে আপোনালোকে কৰিব সেই বিষয়ে আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ' চাই থাকিলে বিজনেছ প্লান ফৰ্মখন আপোনালোকে নিজৰ মতে ফিল আপ কৰিব পাৰিব। যদি মোৰ চেনেলত লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন ৰাখি নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বিজনেস প্ল্যান নেম অফ দ্য এন্টারপ্রেনিয়ার এসএসজি মেম্বাৰ। আপোনালোকে গ্ৰুপৰ সদস্যৰ নাম ইয়াত লিখিব। SAG MS কোড নম্বৰ, সেলফ হেল্প গ্ৰুপৰ MS কোড নম্বৰ আপোনালোকে ইয়াত লিখিব। কারেন্ট ইকোনমিক্স এক্টিভিটি আপোনালোকে ইয়াত নলিখিব। যদি থাকে তেনেহ'লে আপোনালোকে কারেন্ট ইকোনমিক্স এক্টিভিটিৰ বিষয়ে লিখিব। নেম অফ দ্য বিজনেস হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপেন্ড। আপোনালোকে কি বিজনেস কৰিব সেই বিষয়খন ইয়াত লিখিব। NRLM ফৰ্ম, মই ইয়াৰ জৰিয়তে ছাগলীৰ পোৱালি পালন কৰিম। মই এনেকুৱা লিখিছোঁ, আপোনালোকে বেলেগকৈ লিখিব পাৰে। টাইপ অফ বিজনেস, ইয়াত তিনিটা অপশন আছে। প্ৰডাকশন আছে, সার্ভিস আছে আৰু ট্রেডিং আছে। মই ইয়াত প্ৰডাকশন টিক মাৰ দিছোঁ। নেম অফ দ্য র মেটেৰিয়েলছ, ইউনিট প্রাইস, ইউনিট ৰিকুয়াৰ আৰু টোটাল কষ্ট। গোট কাৰ্ডছ, আপোনালোকে কেইটা ছাগলীৰ পোৱালি লৈ বিজনেছখন কৰিব সেই অনুপাতে আপোনালোকে এনেকুৱাভাৱে এখন বিজনেছ প্লান তৈয়াৰ কৰিব। মই 5খন লৈ বিজনেছ আৰম্ভ কৰিব বিচাৰিছোঁ, সেই অনুপাতে ফৰ্মখন ফিল আপ কৰি আছোঁ। 5খন পোৱালি যদি মই আৰম্ভ কৰোঁ, তেনেহ'লে আপোনালোকে 1500 টকাকৈ ইউনিট প্ৰাইজ দিয়ে, তেনেহ'লে আপোনালোকৰ 7500 টকা হ'ব। হোম মেড ফিড, আপোনালোকে ইয়াত 10 দিব আৰু ইউনিট ৰিকুয়াৰ আপোনালোকে 400 দিব। আপোনালোকৰ পূৰণ কৰিলে 4000 টকা হ'ব। মেডিসিন, আপোনালোকে ইয়াত ইউনিট প্ৰাইস 50 আৰু ইয়াত 5 লিখিব। আপোনালোকৰ $250 টকা ইয়াত হ'ব। MMUA self contribution total cost
আপোনালোকৰ টোটাল কষ্ট ইয়াত আহিব, আৰু নিজৰ টকা কিমান গৈছে বিজনেছ প্লানত ইয়াত আহিব। মাৰ্কেটিং এণ্ড চেলছ প্লান, এক্সপেক্ট প্ৰডাকশ্যন, ইয়াত আপোনালোকে 35 কেজি লিখিব, চেলছ প্ৰাইচ 700কৈ লিখিব, টোটাল চেলছ ইয়াত হ'ব, পূৰণ কৰিলে 24,500 টকা। আৰু expected additional income per year, submitted by, submit কৰাৰ সময়ত ইয়াত আপোনালোকে সিগনেচাৰ কৰিব, আৰু ইয়াত ভেৰিফাই সিগনেচাৰ অফ দ্য ব্লক কোঅৰ্ডিনেটৰ, ব্লক কোঅৰ্ডিনেটৰ ইয়াত সিগনেচাৰ কৰিব, ভেৰিফাই কৰিব। ভিডিঅ'খন চাই যদি আপোনালোকৰ হেল্প হৈছে, লাইক আৰু সাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ।